গোটেৰে গাত বিহু বিহু লাগছি মোৰ বাহিৰে জানে না না বিহুৰ কাৰণে কিবা কৈছোঁ একো এটা নাই এতিয়া না বিহুৰ কাৰণে গুমগুমনি শুনছোঁ না বিহুৰ কাৰণে পিঠা পনা জগাল কৰছোঁ না একো এটা নাই মানে বিহু কেতিয়া মই গমেই পোৱা নাছিলোঁ সঁচা কথা ক'বা যদি যাওঁ কেলেণ্ডাৰ চোৱা নাই বিহুৰ কথা একো নুশুনো মোবাইলটোতহে দেখি থাকোঁ একো এটা নুশুনো একো শব্দ নাই কি হ'ব গাঁৱত থাকি কিমান ভাল লাগে বিহুৰ কাৰণে কিবা এটা বহুত ভাল লাগে দিয়ক মানে কিমান বিহুৰ কাৰণে আগৰ পৰাই মানুহে কাপোৰ চাপোৰ বোৱা ধুমধাম একদম কিমান ভাল লাগে আৰু তাৰপিছত বিহুত গাঁও চাওঁ নাচবা যাওঁ তাৰপিছত খানা খাওঁ কিমান ভাল লাগে এতিয়া আৰু মানে একোৱে নাই এনেকৈ আৰু ঘৰত এই বিহুৰ কেইদিন এনেকৈ ঘৰত বহি মোবাইলটো চাই বিছনাখনত সেয়ে কৰি থাকিব লাগিব আৰু খাব লাগিব বাগৰ দিব লাগিব আৰু মোবাইলটোত আপোনালোকক দেখিম আৰু বিহুত আমাৰতো একো নাই এতিয়া আৰু এনেকৈ থাকিব লাগিব এতিয়া যি মানে যিখিনি আমি অসমীয়া মানুহ আছোঁ চব কাম কৰাবিলাকেহে থাকে এতিয়াতো এনে অসমীয়া নাইয়ে সেই কাম কৰাখিনি বিহুত চব নিজৰ নিজৰ ঘৰত গুচি যায় থাকোঁ মাত্ৰ আমিয়ে বোধহয় এনে আমাৰ পিঠা চিঠা বনাব পাৰে মায়ে থাকিলে মানে এইবাৰ মায়ে নাই কিবা অসুখৰ কাৰণে গাঁৱত গৈছে ঘৰত গৈছে এতিয়া মানে ডাক্তৰৰ সুবিধাও ইমান এটা নাই সেইকাৰণে তাতে দেখাব গৈছে মায়ে সেইকাৰণে মায়ে থাকিলেতো আপোনাৰ বিহুৰ সেইটোও বেলেগ বাৰু কিন্তু ঘৰৰ পিঠা চিঠা জগাৰ আমাৰ বিহু আগতীয়া কৰি হৈ গেলা হয় আৰু বহুত কৰলা হয় মায়ে থাকিলে বহুত কৰে বিহুত মাঘ বিহুত হওক বহাগ বিহুত হওক মায়ে বহুত কৰে কিন্তু এইবাৰ মায়ে নাই মই আৰু একলা কহে কি কৰিম না মোবাইলটোৱে চাম না ঘৰৰ কামে কৰিম না পিঠাই বনাম কওকচোন সেইকাৰণে একো কৰা নাই দিয়ক আৰু মই সেনেকৈ ভালকৈ নাজানো পিঠা চিঠা তথাপিতো আৰু যিখিনি জানো কাৰোবাৰ এটা লগ থাকিলে বা মায়ে থাকিলে ক'লোঁ হয় এতিয়া আৰু সেইখিনিও নাই এনেকৈ আৰু বহি থাকিম আপোনালোকক চাই থাকিম দিয়ক বিহুত আমাৰতো একো নাইয়ে এনেকৈয়ে থাকিম